নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে এটা ভাল খবৰ আছে, অতিকে ভাল খবৰ। যিসকলে CTET আৰু আছাম টেট পাছ কৰি থৈছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আজি এটা এডভাৰটাইজমেণ্ট ওলাইছে। মই এডভাৰটাইজমেণ্টটো কিমান পোষ্ট ওলাইছে আপোনালোকক এইটো দেখাইছোঁ। আজি দৈনিক জনমভূমি কাকতত এডভাৰটাইজমেণ্টটো 4 নম্বৰ পেজত আপোনাৰ এডভাৰটাইজমেণ্ট বুলি এনেকৈ দিছে। ইয়াত লিখিছে 3887টা পোষ্ট ওলাইছে LPত। ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন এতিয়া পোৱা নাই এতিয়ালৈকে। মই আপোনালোকক সেই এডভাৰটাইজমেণ্টটোকে দেখাই দিছোঁ। আৰু এইবাৰ CTET কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব, খালি লেংগুৱেজ ওৱানত আছামিজ থাকিব লাগিব। সেইটো ইয়াত লিখি দিছে। ইয়াত কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট ইয়াত লিখি দিছে। আৰু 17 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ 1 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব, ইয়াত লিখি দিছে। আৰু লিখিছে LP স্কুল, যিসকলে LP স্কুলত কৰি আছে তেওঁলোকে LP স্কুলত এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকল ৰেগুলাৰ টিচাৰে UP স্কুলত কৰি আছে তেওঁলোকে UP স্কুলত এপ্লাই কৰিব নোৱাৰিব। কিন্তু LP স্কুলৰ টিচাৰ এজনে UP স্কুলত এপ্লাই কৰিব পাৰিব থ্ৰু প্ৰপাৰ চেনেল লিখি দিছে। আৰু আপোনালোকে কোৱালিফিকেশ্যনৰ কথা হয়তো জানেই, তথাপিও কৈ দিছোঁ। ডিগ্ৰী পাছ হ'ব লাগিব, মানে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে। তাৰপিছত আৰু তেওঁ DLED বা BEd থাকিব লাগিব, এইখিনি কথা জানেই। আৰু তেওঁ CTET বা আছাম টেট পাছ কৰা হ'ব লাগিব, এইখিনি কথা আপোনালোকে হয়তো জানেই। আৰু মাৰ্কছৰ ক'ত কি মাৰ্কছ যোগ হ'ব ইয়াত দি দিছে। লোৱাৰ প্ৰাইমেৰীৰ কাৰণে LPৰ কাৰণে হাই ছেকেণ্ডেৰী মাৰ্ক যোগ হ'ব, আছাম টেটৰ মাৰ্ক যোগ হ'ব, আৰু BEdৰ মাৰ্ক যোগ হ'ব। NCCত থাকিব 10 নম্বৰ, চাৰ্টিফিকেট অফ আছাম স্পৰ্টৰ যদি কিবা চাৰ্টিফিকেট থাকে 10 নম্বৰ পাব। তাৰপৰা আৰ্টছ কালচাৰেল কিবা যদি চাৰ্টিফিকেট থাকে তাত 10 নম্বৰ পাব। টোটেল 330ৰ ভিতৰত যিমান পায় তাৰ ওপৰতে কাট অফটো আহিব। ইয়াৰ পিছত ছেকেণ্ড এডভাৰটাইজমেণ্টটো আপোনালোকক দেখাইছোঁ। এইটো UPৰ কাৰণে। UPত পোষ্ট ওলাইছে 1433টা পোষ্ট। আপোনালোকে ইয়াত এইখিনি এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব যি জানিব বিচাৰিছে। এইটো আজি দৈনিক জনমভূমি 15 নম্বৰ পেজত, 12 ফেব্ৰুৱাৰী 15 নম্বৰ পেজত আপোনালোকে চাব পাৰিব। ইয়াত দি দিছে। ইয়াৰ বাবে কি লাগিব? ইয়াৰ বাবে লাগিব হাই ছেকেণ্ডেৰীৰ মাৰ্কছ, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, তাৰপিছত আছাম টেটৰ বা CTETৰ UP পাছ কৰা মাৰ্কশ্বিট, সেইকেইটা নম্বৰ যোগ হ'ব। আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED বা BEdৰ নম্বৰ যোগ হ'ব। NCC 10 নম্বৰ, স্পৰ্টছৰ 10 নম্বৰ, আৰু কালচাৰেল ফাইন আৰ্টছ এণ্ড কালচাৰেলৰ 10 নম্বৰ, টোটেল 430 নম্বৰ। বাকী একেই ইয়াতো 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, আৰু 1 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এয়াই হৈছে ভাল খবৰটো। যিসকলে আছাম টেট পাছ কৰি আছে বা CTET পাছ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ যিখন ভেকেঞ্চি লিষ্টখন সেইখন মই এতিয়ালৈকে পোৱা নাই। মই আপোনালোকক পালে নিশ্চয় চেনেলৰ যোগেদি জনাম, আপোনালোকে চাই থাকিব। যিয়ে চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ বাতৰি পাই থাকিবলৈ। ধন্যবাদ।